guys, welcome to Technical Assam. মই সৌৰভ মই আজি 3 মাহৰ মূৰত এটা ভিডিও বনাইছো যত মই আপোনালোকক এটা এপৰ বিষয়ে জনাম যোনটো এপৰ জৰিয়তে আপুনি ৰিয়েল মানি আৰ্ন কৰিব পাৰিব টকা আৰ্ন কৰিব পাৰিব আৰু এই এপটোৰ মেইন কথা হৈছে এই এপটো অসমত ডেভেলপ কৰা হৈছে অসমৰ আমাৰ টেকনিক্যাল আসাম টিমে এই এপটো ডেভেলপ কৰি উলিয়াইছো যৰ পৰা আপুনি মাহেকত বহুত টকা আৰ্ন কৰিব পাৰিব অকল এটোৱে নহয় আমাৰ 2-3টা এপৰ ওপৰত কাম চলি আছে এই ভিডিওটো আমি 200 লাইক টাৰ্গেট কৰিছো যেতিয়া আমি 200 লাইক পাম এই ভিডিওটো লগে লগে আমি বাকি আন 2-3টা এপ আমি আপোনালোকৰ আগলৈ আনি দিম আৰু এই এপটো বৰ্তমান টেষ্টত উপলব্ধ নহয় আমি আপোনাক আমাৰ ওয়েবসাইট katimpc.com ৰ জৰিয়তে ডাউনলোড কৰাৰ সুবিধা কৰি দিছো আৰু এমাহৰ ভিতৰতে আপোনালোকে এই এপটো প্লে ষ্টৰত উপলব্ধ হ'ব গতিকে আমি বেছি দেৰি নকৰি আমি এপটো ৰিভিউ কৰো কেনেকুৱা ধৰণৰ এপ কি ধৰণে আপোনালোকে এপটো চলাব পাৰিব তাৰ আমি এতিয়া মোবাইল স্ক্ৰিনত দেখাম আৰু লগতে ক'ব বিচাৰিছো যে আপোনালোকে লাইক কৰক আমাৰ ভিডিওটো কাৰণ আমি 200 টাৰ্গেট কৰিছো 200 টাৰ্গেট হ'লে আমি আৰু হাই কোৱালিটিৰ এপ কেটামান আনিম যোনটো আপোনালোকে এই এপটোতকৈ বেছি আৰ্ন কৰিব পাৰিব গতিকে প্লিজ শেয়াৰ কৰক যিমান পাৰে সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো বহুত ভিজিটৰে চাইছে আমাৰ ভিডিওবোৰ কিন্তু সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব কৰক আৰু প্লিজ লাইক কৰক এই ভিডিওটো সো লেটস ষ্টাৰ্ট Okay guys, so এতিয়া আমি আমাৰ নিজৰ মোবাইল স্ক্ৰিনত আহি গৈছো আৰু আপোনালোকে দেখিবলৈ পাইছে এই আসাম টেক বুলা এপ্লিকেশনটো সো মই এপটো ওপেন কৰি লৈছো এপটো ওপেন কৰাৰ লগে লগে আপোনালোকৰ ইন্টাৰফেস এটা আগত আহিব আপুনি ইয়াতে দেখিছে লগইনৰ মোবাইল নাম্বাৰ পাসওয়াৰ্ড ডেভেলপ বাই টেকনিক্যাল আসাম লগইন ডোন্ট হেভ এ একাউন্ট সাইন আপ সো আপোনালোকৰ প্ৰথম অৱস্থাত একাউন্ট নাথাকিব গতিকে সাইন আপ কৰিব লাগিব সাইন আপত ক্লিক কৰাৰ লগে লগে নেম আপোনালোকৰ নাম দি লব মোবাইল নাম্বাৰ ইমেইল পাসওয়াৰ্ড আৰু এগেইন পাসওয়াৰ্ডটো দিব একসেপ্ট ৰাইট ক্লিক কৰি দিব এটোত দেন সাইন আপ কৰি দিলে হল মোৰ অলৰেডি লগইন কৰা আছে গতিকে মই নিজৰ হেৰিটো লগইন কৰি লৈছো একাউন্টটো গতিকে দেখিছে মই লগইন কৰিছো 10 সেকেন্ড মান সময় লয় লগইনটো আহিবলে এই দেখিছে প্লিজ ওয়েট অটোমেটিক্যালি লগইন লগইন হৈ যোৱাৰ লগে লগে দেখিব এনেকুৱা এটা ইন্টাৰফেস য'ত লিখা আছে ওপৰত আসাম টেক নটিফিকেশন ওয়েলকাম বুলি লিখা আছে য'ত আপোনালোকৰ কিবা নটিফিকেশন থাকিলে আমাৰ পৰা পঠাবলগীয়া থাকিলে আপোনালোকৰ ইয়াতে পঠোৱা যাব আৰু তলত দেখিছে তিনিটা বটন প্ৰথমটো হৈছে ওয়ালেট মই ওয়ালেটটো ওপেন কৰি লৈছো ওয়ালেট এ দেখিছে your total balance is 16 so মই নিজে কাম কৰিছিলো আজি অলপ চাইছিলো এড তাৰ বাবে মই পাইছো ইমান so your amount যদি আপুনি ৰিডেম কৰিব বিচাৰে মই এতিয়া দেখিছো 16 লিখিছো 16 ৰিডেম your redeem has been successfully submitted your payment will be 1 to 3 hour guaranteed actually 1 to 3 hour নহয় actually আমাৰ পেমেন্ট টো হয় মাহেকৰ 25 তাৰিখে পেমেন্ট কৰা হ'ব দেখিছে টোটাল বেলেন্স 0 হৈ গৈছে ঠিক আছে তো তাৰপিছত এটো মাজৰ বটনটো হৈছে ইউটিউবৰ actually মই বৰ্তমান ইউটিউবৰ লিংকটো ইয়াতে এড কৰা নাই নেক্সট আপডেটত আমাৰ ইয়াতে বহুকেটা আহি যাব ৰেফাৰ এণ্ড আৰ্ন সিস্টেমো আহি যাব আৰু এতিয়া আপোনালোকে আৰ্ন কেনেকৈ কৰিব এপটোৰ পৰা গতিকে মই দেখাইছো এটো 3 নম্বৰ লাষ্ট বটনটো টাস্কত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস ওলাব য'ত ওলাইছে টোটাল ইমপ্ৰেছন 35 সাকসেস ভিউ 20 টোটাল ক্লিক 3 এণ্ড সাকসেস ক্লিক 1 সো মই অলৰেডি কাম কৰিছিলো ইমপ্ৰেছন অলৰেডি মোৰ হৈছে তো তাৰ বাবে 20টা ইমপ্ৰেছন দেখাইছে টোটাল ক্লিক 3টা মই এটা ক্লিক কৰিছো তাৰ বাবে এটা ক্লিক দেখাইছে গতিকে মই এতিয়া দেখাই ল'ব বিচাৰিছো কেনেধৰণে আপুনি আৰ্ন কৰিব তো আৰ্ন কৰিবৰ কাৰণে আপোনালোকে ক্লিক কৰিব লাগিব ষ্টাৰ্ট টাস্কত তাত ক্লিক কৰাৰ লগে লগে লোড হ'ব ওয়েট কৰিব অলপ সময় কিছুমান এড শ্ব' হ'ব এনেদৰে
আপুনি এডটো 20 সেকেন্ডলৈ চাব লাগিব কিন্তু ক্লিক কৰিব নালাগে তো আপুনি 20 সেকেন্ড ওয়েট কৰিব এনেদৰে মোবাইল স্ক্ৰিনত আপোনাৰ স্ক্ৰিনত 10টা এড ওপেন হৈ গৈছে আৰু আপুনি এইটো বেক কৰিব লাগিব খালি ক্লিক কৰিব নালাগে আপোনালোকে জাস্ট চাব লাগিব আৰু মই কৈছো 200 লাইক টাৰ্গেট ৰাখিছো এই ভিডিঅ'টোত অনলি এই এপটোত এছাই আৰ্ন কৰা সিস্টেমটো আছে আৰু য'ত আৰু আমি এপ দুটা ডেভেলপ কৰি উলাইছো তাত ৰেফাৰ এণ্ড আৰ্ন সিস্টেমৰ লগতে এপ্লিকেশ্যন ডাউনলোড কৰিও পইচা আৰ্ন কৰা সিস্টেম আমি এড কৰিছো গতিকে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো 200 লাইক কৰক প্লিজ এতিয়া আপুনি 20 সেকেন্ড ৰখিলে বেক কৰক এটা এটাকে এড কাটি যাওক ওপৰত টোটেল 10টা এড ওপেন হ'ব বেক কৰি গৈ আছো দেখিছে সাকসেস ভিউ ওকে 20 আছিলে 21 হ'ল এনেদৰে আপোনালোকে টোটেল ইমপ্ৰেছন ডেইলি চেঞ্জ হৈ থাকিব টোটেল ইমপ্ৰেছন আজি 35 দিয়া হৈছে আৰু টোটেলকে 3 দিয়া হৈছে সদায় চেঞ্জ হৈ থাকিব বস্তুটো সদায় বেলেগ ইমপ্ৰেছন আহি থাকিব আপুনি কমপ্লিট কৰিব লাগিব সো আৰু মই কৈ দিছো এটা ক্লিকত বৰ্তমান 8 টকা দি থকা হৈছে যোনটো পিছলৈ ইউজাৰ বাঢ়াৰ লগে চেঞ্জ হ'ব বাঢ়ি গৈ থাকিব গতিকে এটা প্ৰথম অৱস্থাত 8 টকা দিয়া হৈছে হয়তো আমাৰ ইউজাৰ 100 ক্ৰছ কৰাৰ লগে হয়তো আমি এইটো 10 বা 20 টকাৰ ভিতৰত আমি কৰিম গতিকে এনে ধৰণে ষ্টাৰ্ট টাস্কত ক্লিক কৰি ইমপ্ৰেছন কমপ্লিট কৰক কিন্তু ক্লিক কৰিব নালাগে তো তাৰপিছত এনেদৰে 20 সেকেন্ড ৰখিব 20 সেকেন্ড ৰখি বেক কৰিব সাকসেস ভিউ ওকে ঠিক আছে তো আপুনি বৰ্তমান মই ভিডিঅ'টো বহুত দীঘল হ'ব নহলে মই ভিডিঅ'টো পোষ্ট কৰি লৈছো পোষ্ট কৰি ক্লিক এডছৰ মই হেইটো দেখাইছো আৰু এতিয়া এনেদৰে দেখিব এই ক্লিক এডছ এতিয়া যেতিয়া ক্লিক এডছ ওলাব আৰু ক্লিক এডছৰ পিছত যোনটো এডে ওলাব আপোনাৰ 4টা এড ওলাব তাৰ যিকোনো এটাত আপুনি ক্লিক কৰিব লাগিব সো মই এটা ক্লিক কৰিছো এই এপটোত ক্লিক কৰাৰ লগে ৰিডাইৰেক্ট হ'ব যিকোনো ব্ৰাউজাৰ এটাত আপোনাৰ মোৰ Asus ব্ৰাউজাৰত ৰিডাইৰেক্ট হৈছে তলত দেখিছে সাকসেসফুলি ক্লিক ৰেছ 8 এডেড সো এতিয়া দেখিছে আপোনালোকে এই ফ্ৰেংকফিনৰ এইটো আপুনি 1 মিনিট চাব লাগিব এই পেজটো খুলি ওপৰতল কৰিলে হ'ল নহলে আপুনি যদি খুলিয়ে বন্ধ কৰি দিয়ে তেনেহলে হয়তো আপোনাৰ এড কৰা 8 টকাটোৰ পৰা আপোনাৰ কাটা যাব নতুবা আপোনাৰ একাউণ্টটো নিজে বন্ধ হৈ যোৱাৰ চান্স থাকিব তো আৰু বহুতো ইনভ্যালিড যদি এক্টিভিটি কৰে আপুনি নিজে জানি বুজি তেনেহলে আপোনাৰ একাউণ্টটো অটোমেটিক্যালি ব্লক হৈ যাব আৰু এটা লগে বেক কৰি দিব তাৰপিছত বাকি থকা এড কেটা বেক কৰি দিব এইদৰে বেক কৰি দিয়াৰ লগে হয় সাকসেস ক্লিক 2 ঠিক আছে আৰু লগতে ইয়া আছে টোটেল ইমপ্ৰেছন 28 আৰু আমি যদি আপুনি ক্লিক কৰি লগে বেক কৰি দিয়ে তেনেহলে হয়তো সাকসেস ক্লিকত 1 এ থাকিলে হয় 2 নাহিলে হয় ক্লিক হ'ব কিন্তু আপোনাৰ কাউন্ট নহয় আৰু এটা মই মেন হোমত গৈছো হোমত গৈ ওয়ালেট চেক কৰিছো আৰু ওয়ালেটত যোৱাৰ লগে দেখিব ওপৰত 8 আকৌ এগেইন সো এনেদৰে আপুনি আৰ্ন কৰিব পাৰিব আৰু মই আকৌ কৈছো এইটো এটা জাস্ট স্টাৰ্টিং এপ আমাৰ আৰু অলৰেডি দুটা এপ বনাই থোৱা হৈছে আমি টাৰ্গেট কৰিছো 200 লাইক এই ভিডিঅ'টোত লগে আমি আপোনালোকক সেই এপ কেটাও দি দিম য'ত আপোনালোকে ৰেফাৰ এণ্ড আৰ্ন আৰু এপ ইনষ্টল কৰিও মানি আৰ্ন কৰিব পাৰিব গতিকে এই এপটো অসমৰ পৰা ডেভেলপ কৰা হৈছে গতিকে অলপ সাপোৰ্ট কৰক আপোনালোকৰ আৰু লগতে মই কৈ দিছো যে পেমেন্ট সিস্টেমটো আপোনালোকৰ মাহেকৰ 25 তাৰিখে প্ৰত্যেকটো মাহৰ 25 তাৰিখে পেমেন্ট হ'ব পেটিএমৰ থ্ৰু দি আপুনি যদি বেংকৰ থ্ৰু দি ল'ব বিচাৰে ল'ব পাৰিব আপুনি জাস্ট এড কৰিলে হ'ল ইয়াতে পইচাটো আমাৰ ফালৰ পৰা আপোনাক কল কৰা হ'ব কল কৰি সুধা হ'ব যে আপুনি পইচাটো পেটিএমত ল'ব বিচাৰে নে বেংকত আৰু পেটিএমত যদি ল'ব বিচাৰে তাৰ বাবে আপোনাৰ প্ৰত্যেক 100 रुपीजত 2 টকা
চাৰ্জ কটা হ'ব আৰু বেংকত যদি লয় আপোনালোকৰ প্ৰত্যেক 100 ৰুপিজত গতিকে আপোনালোকক এই এপটো ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু কিবা অসুবিধা থাকিলে আপুনি এই নাম্বাৰটোত ডিসপ্লে হোৱা নাম্বাৰটোত আপুনি যোগাযোগ কৰিব পাৰিব মোৰ নাম্বাৰ ডাইৰেক্ট কল কৰিলে হ'ল আমি 200 লাইক টাৰ্গেট কৰিছোঁ 200 লাইক আহাৰ লগে লগে আপোনালোকক আৰু বাকি দুটা এপো আমি আপোনাক দিম গতিকে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো এইটো জাষ্ট আপুনি এড চাই আৰ্ণ কৰিব পাৰিব আকৌ কৈছোঁ মই এড চাই আৰ্ণ কৰিব পাৰিব তাত আপুনি ৰেফাৰ কৰি আৰু হাই এমাউণ্টৰ আপুনি পইচা আৰ্ণ কৰিব পাৰিব দিনটোত 500ৰ পৰা 600 টকা আৰ্ণ কৰিব পাৰিব গতিকে শ্বেয়াৰ কৰক যিমান পাৰে আৰু 3 মাহৰ মূৰত ভিডিঅ' দিছোঁ মই এক্সামৰ পিছত কণ্টিনিউ কৰিম ভিডিঅ' সপ্তাহত দুটাকৈ ভিডিঅ' পোষ্ট কৰিম গতিকে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিলৈ ইমানে থেংক ইউ